নমস্কাৰ মই ডাক্তৰ সৌৰভ কুমাৰ শৰ্মা আজি এটা নতুন ভিডিও লৈ আহিছো ভিডিওটোৰ স্ক্ৰিনত এখন ফটো দিছো আপোনালোকে চাওকচোন এই ফটোখনত অলপ ছালত কলা পৰা ধৰণৰ এখন ফটো হয় এই কলা পৰাটো কেতিয়াবা গলত হ'ব পাৰে ককালত হ'ব পাৰে বহুত শকত ব্যক্তি বিলাকৰ এই কলা পৰাটো বহুত বেছি দেখা পোৱা যায় এই কলা পৰাটোক একান্থোসিস নাইগ্ৰিকান্স বুলি মেডিকেল ভাষাত কোৱা হয় এই একান্থোসিস নাইগ্ৰিকান্স ইনসুলিন ৰেজিস্ট্যান্সৰ এটা লক্ষণ হ'ব পাৰে মানে যদি এজন ব্যক্তি ডায়াবেটিস আছে বা তেও গম পোৱা নাই বা ডায়াবেটিস হৈছে আৰু শৰীৰত থকা ইনসুলিনটো যদি কাম কৰা নাই হেতু ইনসুলিন ৰেজিস্ট্যান্স বুলি কোৱা হয় ইনসুলিন থাকিও শৰীৰত কাম কৰা নাই এই ইনসুলিন ৰেজিস্ট্যান্সৰ এটা লক্ষণ হৈছে এই কলা পৰাটো একান্থোসিস নাইগ্ৰিকান্সটো এই যদি কলা পৰাটো হৈছে আপোনালোকৰ ডায়াবেটিস হ'ব পাৰে বহুত শকত ব্যক্তি বিলাকৰ উচ্চৰ চিকিৎসালয়ত ইমিডিয়েট দেখাওক চিকিৎসকৰ পৰামৰ্শ লওক ডায়াবেটিস সুগাৰ ফাস্টিং হোৱাৰ পিছৰ 2 ঘণ্টা পিছৰ টেষ্ট এবোৰ কৰাওক সুগাৰ টেষ্ট কৰক আৰু উচ্চৰ চিকিৎসালয়ত চিকিৎসকৰ পৰামৰ্শ লৈ ডায়াবেটিস যদি হৈছে ডায়াবেটিসৰ ট্ৰিটমেন্ট লওক ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট শেয়াৰ কৰি দিব ধন্যবাদ